যিটোটা আজি মানুহ বহুত দেখিছোঁ। এয়া হ'ল অসমৰ অসমীয়া পৰিচয়। এয়া প্ৰতিজন প্ৰকৃত অসম সন্তান। ইয়াত জুবিন দাৰ আত্মা প্ৰতিষ্ঠিত হৈছে যে ইয়াৰ সকলো জুবিন দা ইয়াত আজি আছে। মই কৈছোঁ ন, জুবিন দাক জয় কৰিবলৈ হ'লে এনেদৰে জয় কৰিব লাগিব। জয় জুবিন দা চিঞৰি থাকিলে নহ'ব, জুবিন দাক সদায় জয় কৰি ৰাখিব লাগিব। আৰু এতিয়া ঘৰ বনোৱা সময়, মানুহক ঘৰ লাগে। এতিয়ালৈকে আমাৰ 10খন ঘৰ ৰেডি কৰিছোঁ আৰু 8টা ঘৰ হ'লে এখন গাঁও কমপ্লিট। 5 দিন সময় দিছিলোঁ, 4 নম্বৰটো দিন। আৰু এইসকল আহিছে ধেমাজিৰ পৰা আহিছে, জাজিমুখৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে। কৈছোঁ নহয়, মিষ্টাৰ ভিডিঅ'ত এটা বিগ টিম আছে, বিগ ছাপৰ্টাৰ আছে। সেই ছাপৰ্টাৰ কাৰণে আচলতে এনেকুৱা এটা ডাঙৰ এটা কাম কৰিবলৈ সম্ভৱ হৈছোঁ। আৰু প্ৰত্যেকজন মানুহ ওলাই আহক এখন এখন। ইয়াৰ পিছত আমি নেক্সট সংকালৈ গৈ আছোঁ 25টা ঘৰ, তাৰপিছত তেনেকৈ গৈ থাকিম। এনেকৈ হয়তো আমি যদি পোৱালৈকে নেপালী খুঁটিত কোনো ঘৰ নাপায়, নেপালী খুঁটিটো ঘৰ হ'ব। তেনেকৈ টিম যাব। খুব সুন্দৰ। আপুনি প্ৰকৃত অসম সন্তান দেই। হয়, এইটো ঘৰ হৈ গ'ল, এইটো হৈ গৈছে। কাম হৈ আছে। এইটো 5 নম্বৰটো ঘৰ এইপিনে হৈ আছে। আপুনি কৈছিলে পইচা দিয়াতকৈ মানুহে কাম কৰিবলৈ আহক। যোনে এই যে কিবা 20 লাখ 22 লাখ 50 লাখ টকা ফাণ্ডিং কৰি আছে, ইয়াত পইচা বিলাব নাহিব। কিন্তু একদম স্পষ্ট কথা, কিন্তু ইয়াত পইচা বিলাব নাহিব। মোৰ দৰে থাকি ঘৰ বনকি আৰু আপুনি সততাৰে কাম কৰক, মোৰ দৰে থাকি কাম কৰক। এনেদৰে হাজাৰ হাজাৰ যুৱক ওলাই আহিব। মই কৈছোঁৱে, শিৱসাগৰ ধেমাজিৰ পৰা আহিছে, কিমান দূৰৰ পৰা আহিছে, লখিমপুৰৰ পৰা আহিব, তিতাবৰৰ পৰা আহিব, বিভিন্ন জেগাৰ পৰা আহিব। কিন্তু ইয়াত আপুনি যেনেকে VIP হৈ পেলাই সেই পইচা বেলেগৰ পৰা লৈ পইচা বিলাবলৈ নাহিব। ইয়াতে পইচা নালাগে, সকলোকে ঘৰ লাগে, হয়নে বাইদেউ? তেখেতক ঘৰ লাগে, প্ৰতিজন আই মাতৃক ঘৰ লাগে, প্ৰতিজন গৰ্ভৱতী মহিলাক ঘৰ লাগে, প্ৰতিটো শিশুক ঘৰ লাগে। আপুনি লাখ টকা দি গ'লেও এইগৰাকী অকলশৰীয়া আইদৰে আই কেনেকে ঘৰ বনাব, ক'ৰ পৰা মেনেজ কৰিব তেওঁ? সেই কথাখিনি ভাবি চাব। আৰু মই শিৱসাগৰবাসীক বিনম্ৰতাই অনুৰোধ জনাইছোঁ, কোনোবাই যদি পইচা দিবলৈ আহে, কোনোবা এনেকে ফাণ্ডিং কৰি থকা, আমুকত হিচাপ দিছে তামুকত হিচাপ দিয়ে, তেওঁৰ পৰা পইচা নল'ব। তেওঁক ৰাখি থ'ব লাগিব, ইয়াত ৰাখি পেলাই ৰখি পেলাই দিন ৰাত কাম কৰি যাব লাগিব। লাগিলে এমাহ লাগক, এবছৰ লাগক, এইটো স্পষ্ট কথা। নহ'লে বা এনেকুৱা এগৰাকী অকলশৰীয়া আই কেনেকে ঘৰ বনাব? সৰু বাচ্ছা লৈ থকা সেই মানুহগৰাকীয়ে কেনেকে ঘৰ বনাব? অসুস্থ মানুহজনে কেনেকে ঘৰ বনাব? আপুনি টকা দি থকাই সেইবোৰ নচলিব। পইচা যেনেকে ফাণ্ডিং কৰিছে তেনেকে কষ্ট কৰক, ঘৰ বনাওক। আমাৰ ল'ৰা আছে, ল'ৰাই ছাপোৰ্ট কৰিব। ঠিক আছে, ধন্যবাদ।